Hello friends, good morning and welcome to a new vlog. আৰু আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিছো আমাৰ ঘৰৰ বাৰান্দাৰ পৰা। আৰু যে এই ফেনখনত বস্তুবোৰ উঠাই থকা দেখিছে, বান্ধি থকা দেখিছে, সেই বস্তুবোৰ মানে তাত আছে গ্যাস সিলিন্ডাৰ, বিছনা টেবুল, এইবোৰ মই গুৱাহাটীলৈ লৈ গৈ আছো। মানে মই এটা নতুন ৰুম লৈছো কলেজৰ কাষতে। আগতে মই পিজিত আছিলো, আপোনালোকে হয়তো বহুতে জানে, উজান বজাৰৰ পিজিত আছিলো। আৰু এতিয়া এটা নতুনকৈ ৰুম লৈছো আৰু সেই ৰুমটোৰ লৈ মই এই বস্তুবোৰ ঘৰৰ পৰা সব লৈ গৈ আছো। লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। এতিয়া আমি আহি প্ৰায় হাজো পালো, কিন্তু হাজোৰ চক নাপতে আমি ৰিটাৰ্ণ হলো। আমাৰ গাড়ীখন উভতাৰ কাৰণ হৈছে মানে হাজোৰ চক পোৱাৰ প্ৰায় 1 কিলোমিটাৰমান আগৰ পৰা মস্ত জাম, একদমেই গাড়ী কিবা হৈ আছে মানে। গতিকে আমি এটা সৰু ভিতৰৰ ৰাস্তাদি সোমালো, এই ৰাস্তাটোৰে একদম মানে হাজোৰ চক পাৰ হৈ আমি ওলাব পাৰিম। মানে জামৰ কাৰণে, যিহেতু আমি সোনকালে পাব লাগে, ক্লাছো আছে এইফালে। গতিকে আমি হাজোৰ চক আজি গুৱাহাটীত ইমানেই যাম। আমি আহিব লাগিছিল ভৰলুলৈ ভিতৰেদি, কিন্তু আমি আহিছোঁ বাহিৰেদি। আহি উত্তৰ সীমান্ত ৰেলৱেৰে আহি আমি 3 নম্বৰ উঠিছোঁ। উঠি পেলাই আমি ভৰলুলৈ গৈছোঁ। মানে ইমানেই যাম কি মই বস্তুবোৰ ৰুমত নমালোঁ, তাৰপাছত কলেজত ক্লাছ কৰিলোঁ আৰু এতিয়া আহিলোঁ ৰেষ্টুৰেণ্টত কিবা অলপ খাওঁ। মানে ৰাতিপুৱা ঘৰত অকল চাহ খাই আহিছিলোঁ। আৰু ৰুমটো আজিৰ ভিডিঅ'ত দেখুওৱা নহ'ল, অন্য এটা ভিডিঅ'ত দেখুৱাম দিয়ক, মানে অহাকালিৰ ব্লগটোত দেখুৱাম। আৰু আজিও কলেজ শিৱৰ পাছত জ্যোতিপ্ৰসাদৰ লগত গৈ আছোঁ, মানে জালুকবাৰীলৈ গৈ আছোঁ। আৰু জালুকবাৰীৰ পৰা পুনৰ ট্ৰেভেলাৰত যাম, মানে মই ঘৰৰ পৰা অহা যোৱা কৰি আছোঁ। তো আৰু মই বুধবাৰখনৰ পৰা একদম ভালকৈ থাকিবা দুখীয়া আৰু এতিয়া আমি ট্ৰেইনৰ ইয়াত ৰখিব লগা হৈছে, কাৰণ এইডাল পেলাই দিছে। আৰু ট্ৰেইন কেতিয়াবা আহে, ট্ৰেইন অহাৰ পিছতে আমি যাব পাৰিছোঁ। দিগদাৰ, মানে ট্ৰেইন আহিবা বহুত সময় বাকী আছে, পেলাই দিছে। আৰু আমি 10 মিনিট মানে এই ৰ'দত তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে। তুমি মই এটি হ'বলে। আৰু এতিয়া সময় হৈছে সন্ধিয়া 7টা। আৰু মই কলেজৰ পৰা আহি মানে এনেকুৱাকৈ টোপনি মাৰিলোঁ, মানে গমেই পোৱা নাই। কাৰণ যিহেতু যোৱাকালি মই আপোনাক গমেই পাই 1:30টাত মই শুইছিলোঁ। 1:30টাত নহয়, 1:30টাত শুইছিলোঁ। 1:30টাত মই লাষ্টৰ ক্লিপটো বনাইছিলোঁ, 1:30টাত শুইছিলোঁ। আৰু ৰাতিপুৱা 6টাত উঠি কলেজলৈ গৈছিলোঁ। আৰু তাৰপাছত কলেজৰ পৰা আহি ভাত খাই এনেকুৱা টোপনি ধৰিলে না, কি ক'ম মানে। মই টোপনি মাৰিলোঁ প্ৰায় 3-3:30মান টোপনি মাৰিলোঁ, আৰু 6:30টাত উঠিছোঁ। প্ৰায় 3 ঘণ্টা টোপনি, একদম ভাল টোপনি মাৰিছোঁ। আৰু এতিয়া অলপ ফ্ৰেছ লাগিছে। তো এতিয়া অলপ পঢ়া শুনা কৰোঁ, আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ। আৰু এতিয়া সময় হৈছে ৰাতিৰ 11:30 হ'ল। আৰু আপোনালোকে যিটো ব্লগ চাই আছে, এই ব্লগটো মই এতিয়া এডিট কৰোঁ। আৰু আজিৰ এই ভিডিঅ'ত মানে আজিৰ এই ব্লগটো বহুত বেছি দীঘল নহ'ল, কাৰণ মই বহুত বেছি শ্বুটিং কৰিবলৈ আজি সময় নাপালোঁ। তথাপিও ব্লগ এটা বনাবলৈ চেষ্টা কৰিলোঁ, যিহেতু মই আপোনালোকক কৈছোঁ যে মই ডেইলি একোটা ব্লগ আপলোড দিম। তো আজিৰ ব্লগটো ইমানেই আছিল। যদি আপোনালোকৰ আজিৰ এই ব্লগটো ভাল লাগে, ব্লগটোত লাইক কৰক। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে অন্য এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। ধন্যবাদ আৰু শুভৰাত্ৰি, গুড নাইট। তো বাই বাই।